বন্ধুসকল, এই পৃথিৱীখন ইমানেই ডাঙৰ আৰু আমি বাস কৰা পৃথিৱীখনৰ ক'ৰবাত হয়তো ইয়াৰ নিশ্চিতভাৱে শেষ প্ৰান্ত আছে। এনে এটা প্ৰশ্ন হয়তো আপোনাৰ মনলৈ আহিছিল। এই প্ৰশ্নটো মোৰ মনলৈ আহিছিল শৈশৱত, কিন্তু হয়তো আপুনি এই প্ৰশ্নৰ উত্তৰ পাবলৈ সক্ষম হৈছে। পৃথিৱীৰ শেষ মূৰটো জনা নাযায়, কিন্তু হয় নিশ্চিতভাৱে এটা পথ আছে যিটোক পৃথিৱীৰ শেষ পথ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই পথৰ পিছত পৃথিৱীৰ অন্ত পৰে, আৰু এই পথটোৰ নাম হৈছে E69। ইয়াক পৃথিৱীৰ শেষ পথ বুলি কোৱা হয়, আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে প্ৰায় 14 কিলোমিটাৰ। আপুনি জানি আচৰিত হ'ব যে এই ঘাইপথত বহু ঠাইত অকলে যোৱা বা অকলে বাহন লোৱা একেবাৰে নিষিদ্ধ। গতিকে এই পথটোৰ বিষয়ে বিতংভাৱে জানো আহক। এই পথটোক পৃথিৱীৰ শেষ মূৰ বুলি গণ্য কৰা হয় কিয়? আপুনি নিশ্চয় উত্তৰ মেৰুৰ কথা শুনিছে, যিটো পৃথিৱীৰ আটাইতকৈ উত্তৰ বিন্দু। এই একেটা বিন্দুতে পৃথিৱীখনে নিজৰ অক্ষত ঘূৰি থাকে, আৰু এইটো নৰৱেৰ শেষ মূৰ বুলি গণ্য কৰা হয়, যিয়ে পৃথিৱী আৰু নৰৱেৰ শেষ মূৰ সংযোগ কৰে। এই ৰাস্তাটো এনে এটা ঠাইত শেষ হয় য'ৰ পৰা আৰু ৰাস্তা নাই। ইয়াৰ পৰা কেৱল নিয়ৰ আৰু সাগৰহে দেখা যায়। পৃথিৱীৰ শেষ পথ হোৱাৰ বাবে মানুহে ইয়াক চাবলৈ আৰু অনুভৱ কৰিবলৈ ইয়ালৈ আহিব বিচাৰে। তেওঁলোকে চাব বিচাৰে পৃথিৱীৰ শেষ কেনেকুৱা। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল, ইয়াত অকলে যোৱা বা অকলে গাড়ী চলোৱা নিষিদ্ধ। হয়, পৃথিৱীৰ শেষ বাটত যাব বিচাৰিলে দল এটাৰ লগত যাব লাগিব। ইয়াৰ কাৰণ হ'ল ইয়াত সকলোতে কেৱল বৰফে থাকে, আৰু বহু সময়ত মানুহে বাট হেৰুৱাই পেলায়। তদুপৰি ইয়াত ঠাণ্ডা ইমানেই ভয়াৱহ যে E69ৰ এই 14 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোত কোনেও অকলে যাত্ৰা কৰিব নোৱাৰে। আন এক আচৰিত কথা হ'ল, এই পথটো উত্তৰ মেৰুৰ ওচৰতে অৱস্থিত। শীতকালত ইয়াত সদায় ৰাতি থাকে, আনহাতে গৰমৰ দিনত সূৰ্য কেতিয়াও অস্ত নাযায়। কেতিয়াবা ইয়াত 6 মাহ ধৰি অবিৰতভাৱে সূৰ্য দেখা যায়, তাৰ পিছত 6 মাহলৈকে আন্ধাৰ হৈ থাকে। গ্ৰীষ্মকালত ইয়াৰ উষ্ণতা প্ৰায় 0 ডিগ্ৰী চেলছিয়াছ হয়, আনহাতে শীতকালত -5 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়। গতিকে বন্ধুসকল, আজিৰ তথ্য কেনেকুৱা পালে? যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ ছাপোৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব।